কানাড়া এল পি স্কুলত পঢ়িলোঁ। সেই গোটেইখিনি আমাৰ এই অঞ্চলটোত সম্পূৰ্ণভাৱে শুদ্ধভাৱে কোনো গণ্ডগোল নোহোৱাকৈ শান্তিপূৰ্ণভাৱে ইলেকশ্যনটো সম্পূৰ্ণ হৈ গৈছে। আমি যিসকল পুলিং অফিচাৰ আছোঁ কোনোপধ্যেই আমি কোনো ক্ষেত্ৰতে আমি কি পোৱা নাই, একো অসুবিধা পোৱা নাই। শান্তিপূৰ্ণভাৱে আমাৰ এই ইলেকশ্যনটো ধুনীয়াকৈ সম্পূৰ্ণ হৈছে। তাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰি মই এই কথাখিনি সামৰি মাৰিছোঁ। যিটো চেণ্টাৰ আছিলে সেই চেণ্টাৰত 68.03%। টোটেল ভোটাৰ আছিলে 851। বাকী ওচৰে পাজৰে সেইখিনি হৈছে, বেছি হোৱা নাই। 65-65ৰ পৰা 70 ভিতৰত হৈছে। গতিকে কিছু পৰিমাণে অহা নাই অৱশ্যে, সেইটো ক'লে ভুল হ'ব। গতিকে কিছু পৰিমাণে অলপমান আগতকৈ পাৰ্চেণ্টেজটো কিছু পৰিমাণে ল' হৈছে। আগতে 85 হৈছিলে, তেখেতসকলে কৈছে আগতে 85লৈকে আছিলে, কিন্তু এইবাৰ আমাৰ মাত্ৰ 68.03% হৈছে। সেইটো কথা তেখেতসকলে আমি যিখিনি ওচৰে পাজৰৰ মানুহ আছে সেইখিনিৰ পৰা গম পাইছোঁ। চলপুৰ DC অফিচলৈ স্থাপন কৰা হৈছে, তাত আমাক তাকে লৈ যোৱা হ'ব। নিৰাপত্তা আমাক কটকটীয়াভাৱে লৈ যোৱা হৈছে।